অনুভৱ খুবেই ভাল। থিয়েটাৰত আহিলে মানে আমাৰ প্ৰাণটো পোৱাৰ নিচিনা পাওঁ। আমি বহুত কেইবছৰ একেলগে থিয়েটাৰৰ লগত জড়িত হৈ থাকিলোঁ। নাটক ভাল পাওঁ আৰু বিভিন্ন জেগাত ঘূৰি মানুহৰ লগত বহুখিনি মৰম আৰু কিছু সম্পৰ্ক গঢ়ি উঠিছে। গতিকে থিয়েটাৰত অহা অনুভৱটো সঁচাকৈ বহুত ভাল। অকণমান বাটত ৰৈ থাকিব। তই অকণমান বাটত ৰৈ থাকিব যা, নহ'লে আকৌ ক'ৰবাত গুচি যাব নহয়। হ'ব দে। অমিত যায় বাজানৰ শব্দ আহে। নাটকৰ নামত আমি ডেন্স ড্ৰামা বা নাটকৰ নামত আমি বাহুলনামি কৰিব বিচৰা নাই। নাটকৰ মাজত নাই একো ভেলকি বাজি নাই। নাটকৰ মাজত সুন্দৰ কাহিনী কিছুমানেৰে আমাৰ সমাজত ঘটি থকা কাহিনী কিছুমানৰ কাৰণে যেনেকৈ উঠি অহা প্ৰজন্মই হওক বা নৱপ্ৰজন্মই হওক যিয়েই নহওক সকলোকে যাতে আমি এটা সংস্কাৰমূলক কাহিনী দিব পাৰোঁ, যাতে নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, কিয়নো আজি আমি গৈ আছোঁ সৰ্থেবাৰীৰ থিয়েটাৰ বীণাপাণিৰ আজি হৈছে শুভ নাট্যাৰম্ভ। গতিকে আজি বলক আপোনালোকক দেখুৱাম থিয়েটাৰ বীণাপাণিৰ চলিত নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভৰ কিছু মুহূৰ্ত, লগতে অভিনেতা অভিনেত্ৰীসকলৰ মনৰ ভাৱ কিছু জানিবলৈ চেষ্টা কৰিম, লগতে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, একদম ধুনীয়াকৈ মই দেখাই যাম। গতিকে বলক। মোৰ লগত আছে বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় সুদৰ্শন অভিনেতা গুঞ্জন চৌধুৰী দা। গতিকে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। গতিকে এইবাৰ গুঞ্জন দাক আপোনালোকে থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পাব। গতিকে আগতে বহুত কেইবছৰ ভ্ৰাম্যমাণ মঞ্চত ইতিমধ্যে অভিনয় কৰিছে গুঞ্জন দাই। কিমান বছৰ হ'ল আপোনাৰ? মোৰ 13 বছৰমান হ'ল। 13 বছৰমান হ'ল। ঠিক আছে। গতিকে এইবাৰ বীণাপাণিৰ মঞ্চত অভিনয় কৰিব। গতিকে প্ৰথমতে আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ খুবেই ভাল। থিয়েটাৰত আহিলে মানে আমাৰ প্ৰাণটো পোৱাৰ নিচিনা পাওঁ। আমি বহুত কেইবছৰ একেলগে থিয়েটাৰৰ লগত জড়িত হৈ থাকিলোঁ। নাটক ভাল পাওঁ আৰু বিভিন্ন জেগাত ঘূৰি মানুহৰ লগত বহুখিনি মৰম আৰু কিছু সম্পৰ্ক গঢ়ি উঠিছে। গতিকে থিয়েটাৰত অহা অনুভৱটো সঁচাকৈ বহুত ভাল। ইতিমধ্যে আজি আখৰাৰ শুভাৰম্ভ হৈ গ'ল। গতিকে এইবাৰ আপোনাক দৰ্শকে মানে কেনেকুৱা ধৰণৰ নতুন ৰূপত দেখিবলৈ পাব? নতুন ৰূপত পাব চাগে। ফেমিলিও আছে, ফেমিলি নাটক আছে, তাৰপিছত একশ্যন ধৰ্মীও হ'ব, অকণমান ৰোমাঞ্চ থাকিব, তেনেকুৱা ধৰণৰ থাকিব। সাজু এতিয়া লাগিবহে, এই একমাহটো পূৰা যুদ্ধং দেই আৰু একদম। গতিকে শুভেচ্ছা থাকিল আপোনালৈ। চলিত নাট্যবৰ্ষটি শুভ হওক, ভাল হওক। ঠিক আছে, থেংক ইউ। তোমাৰ চেনেলৰ জৰিয়তে মই সকলোলৈকে মৰম যাচিছোঁ। আমাক আশীৰ্বাদ কৰক, আমি আগবাঢ়ি যাওঁ, ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰিটো ভালেই থাকক, আমি চলি থাকোঁ। গতিকে সকলোৱে চাবলৈ আহিব। এইবাৰ বীণাপাণি থিয়েটাৰৰ মঞ্চত গুঞ্জন দাক দেখিবলৈ পাব, একদম সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী তিনিটা চৰিত্ৰৰ মাজেৰে। ঠিক আছে, আহিব। বিয়া হোৱাৰ দিন ধৰি তুমিতো কান্দিয়ে আছা। দেউতা বৰ মহান। মই দেউতাৰ আদৰ্শৰে বাট বুলি মাত। অনল মানুহখিনি আহে ঘৰৰ সন্মুখৰ অনল আহি পালে। প্ৰেম মই ইয়াতে আছোঁ ছাৰ। দুই এজনে কিবা কিবি অনা নিয়া কৰি থাকিব। উপহাৰবোৰ ছাত্ৰ ছাত্ৰীবোৰে আনি টেবুলত থয়।
নমস্কাৰ। নমস্কাৰ, মই বিশ্বজিৎ শইকীয়া, মই বিশ্বজিৎ শইকীয়া, অনলে কাম কৰা কোম্পানীৰ মালিক। অনলে কাম কৰা কোম্পানীৰ মালিক। এইজনী মোৰ ছোৱালী অদিতি। এইজনী মোৰ ছোৱালী অদিতি। যায় নেকি? ৰাতি ৰাতি চুৰ কৰিবলৈ যায় নেকি? অমিত ভিতৰৰ পৰা আহে। ল'ৰা ছোৱালীবোৰ গ'ল প্ৰেমত। ল'ৰা ছোৱালীবোৰ গ'ল প্ৰেম। গ'ল 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 গ'ল। বাপৰে কি ৰাক্ষস ছোৱালী। বাপৰে কি ৰাক্ষস ছোৱালী। খাৰেৰ পৰা কল খাইছে, খাৰেৰ পৰা কল খাইহে খায়। হাড়েৰ পৰা কল খাইহে খায়। বিস্কুটৰটো ধূলা উৰি বিস্কুটৰটো ধূলা ওলাই দিছে। খাচী কিন্তু ছাৰ। খাইছে কিন্তু ছাৰ। আমাৰ জোনাইও কিন্তু বৰ কষ্ট কৰিছে। আমাৰ জোনাই কিন্তু বৰ কষ্ট কৰিছে। আমাৰ এই জোনাই কিন্তু বৰ কষ্ট কৰিছে। তহঁতৰ জোনাই তই থাকিলে কিয় কষ্ট নকৰিব? তহঁতৰ জোনাই তই থাকিলে কিয় কষ্ট নকৰিব? তই থাকিলে কিয় কষ্ট নকৰিব? ছাৰেও যে কয় আৰু চাৰিও যে কয় আৰু ভিতৰৰ পৰা অলপ অনল মই অকণমান বাটত ৰৈ থাকিব যা। তই অকণমান বাটত ৰৈ থাকিব যা, নহ'লে আকৌ ক'ৰবাত গুচি যাব। নহ'লে আকৌ ক'ৰবাত গুচি যাব নহয়। হ'ব দে। হ'ব দে। অমিত যায়, বাজানৰ শব্দ আহে। এইবাৰ মোৰ লগত আছে থিয়েটাৰ বীণাপাণিৰ সম্পাদক ৰাজীৱ শৰ্মাদেৱ। গতিকে ৰাজীৱ দা, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। গতিকে প্ৰথমতে আপুনি চলিত বৰ্ষৰ বীণাপাণি থিয়েটাৰক লৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি সম্পৰ্কে অকণমান কৈ দিয়ক। প্ৰস্তুতি হিচাপে বীণাপাণি থিয়েটাৰৰ ফালে প্ৰতি বছৰে যেনেকুৱাকৈ কৰা যায়, কিন্তু এইবাৰ আখৰা মুহূৰ্ত হিচাপত আমি তেনেকুৱা জাক জমকতা কৰা নাই। কেনেকৈ আমি এটাই চিন্তাত আছোঁ, ৰাইজৰ মাজলৈ কেনেকৈ ভাল নাটক উপহাৰ দিব পাৰোঁ, ভাল নাটকৰ মাজেৰে কেনেকৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ। আমি ক'ব নালাগে, তথাপিতো আমি সৰু নাট্য দল বুলিয়ে ধৰি ল'লোঁ। বাকী আজিকালি যেনেকুৱা প্ৰচাৰ মাধ্যমত যেনেকুৱা হৈচৈ লাগে, তেনেকুৱা আমি হৈচৈ কৰিবও নোৱাৰোঁ, তেনেকুৱা ধৰণৰ জাক জমকতা বেছি দিবও নোৱাৰোঁ। তথাপিতো নাটকৰ নামত আমি ডেন্স ড্ৰামা বা নাটকৰ নামত আমি বাহুল্যমি কৰিব বিচৰা নাই। কোনো নাটকৰ মাজত নাই, একো ভেলকিবাজি নাই। নাটকৰ মাজত সুন্দৰ সুন্দৰ কাহিনী কিছুমানেৰে, আমাৰ সমাজত ঘটি থকা কাহিনী কিছুমানৰ কাৰণে, যেনেকৈ উঠি অহা প্ৰজন্মই হওক বা নৱপ্ৰজন্মই হওক, যিয়েই নহওক, সকলোকে যাতে আমি এটা সংস্কাৰমূলক কাহিনী দিব পাৰোঁ, যাতে সকলোৱে সংস্কাৰ এটা পায়, তাৰ পৰা যাতে মানুহৰ জীৱনত উপকৃত হয়। লগতে মনোৰঞ্জন খোৰাক যোগোৱাৰ বাবেও কিছু কিছু কৌশল আমি ব্যৱহাৰ কৰিবলগীয়া হৈছোঁ। কিন্তু আমাৰ প্ৰধানত কাহিনী থাকিব, সামাজিক দায়বদ্ধতা থাকিব। সামাজিক দায়বদ্ধতাৰ মাজেৰে আমি কাহিনীৰ মাজেৰে মানুহক উপস্থাপন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰপিছত আৰু বৰ্তমান সততে মানে এতিয়া উত্থাপিত হৈ থকা এটা প্ৰশ্ন হৈছে যে বহুতে কয় বৰ্তমান সময়ছোৱাত যে ভ্ৰাম্যমানৰ পৰা মানে আগৰ যি মৌলিকতা, সেই মৌলিকতা মানে নাটকৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰিছে। গতিকে এই ক্ষেত্ৰত সম্পাদক হিচাপে আপুনি কি ক'ব? এতিয়া কথা হ'ল, মানুহৰ দৃষ্টিভংগীৰ লগত সেইটো নিৰ্ভৰ কৰিব। মৌলিকতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হয়। সেইখিনি কথা এটা বাক্যতে বা এক মিনিটতে কৈ দিব পৰাত নাথাকে। তাৰ লগত আনুষংগিকভাৱে কিছুমান বিষয়বস্তু জড়িত হৈ থাকে। আজি মই নকওঁ কোনো শিল্পী বেয়া বুলিও ক'ব যোৱা নাই, কোনো শিল্পী ভাল বুলিও ক'ব যোৱা নাই, কিন্তু নাটক এখন উপস্থাপন কৰাৰ ক্ষেত্ৰত নাট্যকাৰ এজনৰ বিভিন্ন ধৰণৰ বাধ্যবাধকতা থাকে, যিটো আনুষংগিকভাৱে আজি কি হ'ল, নাটক চাবৰ কাৰণে আগতে যিখিনি দৰ্শক গৈছিলে, সেই দৰ্শকখিনি নাটক আজিও নিবিচাৰে বুলি মই নকওঁ, বিচাৰে। কিন্তু আজিকালি যেতিয়া ইণ্টাৰনেটৰ যুগ হ'ল, চাউথৰ যিবিলাক হ'ল বা অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ দ্বাৰা যিবিলাক কাৰুকাৰ্য কৰা হ'ল, সেই কাৰুকাৰ্যৰ লগত ফেৰ মাৰিবলৈ হ'লে আমি এইখিনি কৰিবই লাগিব। মানুহক এইটো হ'ল এজন সময়ৰ লগত খোজ মিলাব লাগিব। আৰু সংস্কৃতি হওক বা সাহিত্য হওক, কোনো কাৰণত এটা ষ্টেপতে নাথাকে, তাৰ ধাৰাবাহিকতা বাঢ়ি গৈ থাকে। এইটো বোৱতী নদীৰ দৰে, গতিকে ইয়াক কোনো কাৰণত বান্ধি ৰাখিব নোৱাৰে। গতিকে সাধাৰণ দৰ্শক হিচাপেই হওক বা থিয়েটাৰত থকা ব্যক্তি হিচাপে মই সেইখিনি কথা গম পাওঁ, উপলব্ধি কৰোঁ বা বহুতে কোৱা শুনো। মুঠতে ভাল নাটক তিনিখন এইবাৰ মানে বীণাপাণিৰ মঞ্চত দৰ্শকে পাব। বীণাপাণি সদায় চেষ্টা কৰে, ভাল নাটক দিবৰ কাৰণে চেষ্টা কৰে। কথা হ'ল, বীণাপাণি থিয়েটাৰক মানুহে গ্লেমাৰ বুলি নাভাবে, আজিকালি হৈছে গ্লেমাৰ সৰ্বস্ব। কিন্তু গ্লেমাৰ শব্দটো প্ৰকৃততে আমাৰ অসমত ব্যৱহাৰ হয়নে নহয় সেইটো মই নাজানো, কিন্তু গ্লেমাৰ বুলি পেলাই সকলোৱে কয়, সকলোকে একদম নেকি গ্লেমাৰ তেনেকুৱা শব্দ এটা সিঁচৰিত হৈ থকাৰ কাৰণে এইটো হৈছে। কিন্তু বীণাপাণি থিয়েটাৰ নাটকৰ ক্ষেত্ৰত সৃষ্টিৰ ক্ষেত্ৰত, নাটকৰ ক্ষেত্ৰত বিমুখ কোনোদিন নকৰে। আৰু বীণাপাণি থিয়েটাৰত মই বিশেষ একো নকওঁ, মই এটা কথাই কওঁ, আমাৰ যিবিলাক সৰু সৰু থিয়েটাৰ আছে, সেইবিলাক থিয়েটাৰ আচলতে একোজন ভাল বা একোজন ৰাইজে যি বিচাৰ বিশ্লেষণেৰে যিকেইজনক ভাল অভিনেতা বুলি কয়, তেনেকৈ অভিনেতা কিন্তু এইবিলাক মঞ্চৰ পৰাই উৎপত্তি হৈছে
আৰু এইবিলাক মঞ্চৰ পৰাই গৈ গৈ আজি হয়তো ডাঙৰ থিয়েটাৰত বহুতে দপদপাই আছে। ঠিক আছে, শুভেচ্ছা থাকিল আপোনালোকলৈ। গতিকে এইখনত চলিত নাট নাট্যবৰ প্ৰতি কৰ্মশালা ভাল হওক। হিচাপেও ধৰিব পাৰে। এইখন থিয়েটাৰৰ জৰিয়তে তাৰমানে সাংস্কৃতিক জগতত মই ভাবোঁ বহুত ডাঙৰ ডাঙৰ থিয়েটাৰতকৈ, ডাঙৰ বুলি নকওঁ, ডাঙৰ সৰু বুলি একো নাই, তথাপিতো ডাঙৰ মানুহৰ দৃষ্টিভংগীত যিটো ভাবে সেই ক্ষেত্ৰত মই কৈছোঁ, কিন্তু বহুত অভিনেতা এই সৰু সৰু থিয়েটাৰৰ পৰা এইবোৰৰ পৰাই ওলাই গৈছে। এইটো এটা নাট্য কৰ্মশালা বুলি ধৰিব পাৰি। সাংস্কৃতিক জগতখনত তাৰমানে কি এই বীণাপানী থিয়েটাৰৰ দৰে যিবিলাক প্ৰযোজক আছে তেনেকুৱা প্ৰযোজকে বহুতখিনি অৰিহণা যোগাইছে, যদিও সমাজত গুৰুত্বহীন হৈ কেতিয়াবা কেতিয়াবা পৰে। ঠিক আছে, শুভেচ্ছা থাকিল, ভাল হওক। এয়াই আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। গতিকে আকৌ এনেকুৱা ধৰণৰ ভাল ভাল নতুন নতুন ভিডিঅ' আপোনালোকলৈ সদায় লৈ আহিবলৈ প্ৰয়াস চলাই যাম। গতিকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটি লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। গতিকে আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে আহি আছোঁ। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।